Hey guys, welcome to my YouTube channel. Ako আহিলো এটা ভিডিঅ' লৈ মানে ডাইৰেক্ট জিমলৈ ওলাই ভিডিঅ' বনালো। তো গাইছ এয়া গৈ আছো আৰু জিমলৈ। ৰ'ব গাইছ একেবাৰে তিয় কৈছি মই মুখ আগত গৈ ভিডিঅ' বনাম। তো গাইছ এয়া জিম পাই গ'লোহি কিন্তু মই অকলেহে আহিলো। এহেঁতি এটাও পোৱাহি নাই। এটা মোৰ লগতে আহিছিল কিন্তু সি কিবা কামত ওলাই গ'ল। পিছে আজি তিয়কত ভিৰ দেখিছে। পিছে এহেঁতলৈ ৰৈ থাকিলে নহ'ব। সেয়েহে মই জিমলৈ উঠি আহিলো। চাওঁগেচোন জিমত কোন আছে তাকে সোমাই আহিলো জিমৰ ভিতৰলৈ। কিন্তু এহেঁতৰ অহা চাগে দেৰি হ'ব। সেয়েহে নিজৰ কামকেইটা নিজে কৰি লোৱাই ভাল হ'ব। তো গাইছ এয়া বেগ চেক থৈ পানি আজি যিহেতু লেগ মাৰিম সেয়েহে হাফ পেণ্ট চাফ পেণ্ট লৈ আহি পানি এতিয়া কাপোৰকেইটা চেঞ্জ কৰি লওঁগে। তো ৰ'ব গাইছ মই চহীটো মাৰিবলৈকে পাহৰিছিলোঁ। গাইছ এতিয়া কাপোৰকেইটা সলাই লওঁগে একেচাতে কাপোৰ চাপোৰ সলাই পিনি ভিডিঅ' বনাম। তো গাইছ কাপোৰকেইটা সলালোঁ মানে হাফ পেণ্টটো পিন্ধি ল'লোঁ এতিয়া পানীটো ভৰাই পিনি নিজৰ জেগাত থওঁগৈ। পিছে গাইছ পানীটো ভৰোৱাতকৈ বেছি পৰিলেহে তাৰপিছত পানীটো ভৰাই আহি পানি এতিয়া নিজৰ জেগাত থ'লোঁ। পিছে এইপিনে আহিলোঁ অকণমান এহেঁতক চাওঁ বুলি কিন্তু এহেঁতি এতিয়াও পোৱাহি নাই। পিছে গাইছ অথনিতকৈ ভিৰকৈ গাড়ী জামটো ভাঙিলে দিয়ক। পিছে গাইছ এহেঁতৰ অহা চাগে দেৰি হ'ব সেয়েহে ময়ো ৰৈ নাথাকোঁগৈ। মই বোলো লেগৰ কাৰণে অকল চাইকেলখনকে চলাওঁ মানে ভৰিকেইটা অকণমান ফ্ৰী কৰি ল'লোঁ। ৰ'ব গাইছ মই মানে ৱাৰ্ম আপ কৰাই নাই এতিয়া যাওঁ ৱাৰ্ম আপ কৰিবলৈ। ৱাৰ্ম আপ কৰি পানি লগ পাম। পিছে গাইছ মোৰ ৱাৰ্ম আপ কৰি হ'লেও ছমাহ পালেহি আহি পানি আকৌ মালিচ কৰাত লাগি গ'ল। পিছে গাইছ এজনক চাগে চিনি পোৱা নাই এইজন আমাৰ জিমৰে ৰূপম দা। পিছে গাইছ ছমাহ আহিল মই স্কোৱাডত লগাই ল'লোঁ। এতিয়া খালী বাৰডালতে অকণমান প্ৰেক্টিচ কৰি ল'লোঁ। পিছে গাইছ ৰ'ব মই প্ৰথমে 10-10কৈ মাৰি লওঁ একদম 10-10কৈ মাৰি পিনি একদম লাষ্টত কিমান মাৰোঁ সেইটোৱে ভিডিঅ' বনাওঁ। তো গাইছ এয়া লাষ্টৰ ছেটটো লগাই ল'লোঁ আৰু বেছি মৰা নাই বাৰু দুচাতহে গ'ল মানে প্ৰেক্টিচৰ কাৰণে মাৰিছিলোঁ। গাইছ ৰ'ব স্কোৱাডটোকে মাৰি লওঁ তাৰপিছত লেগ পিচ মাৰিমগৈ। তো গাইছ স্কোৱাডে পানী খুৱাই দিলে। ৰ'ব গাইছ মই পানীটো খাই লওঁ ডাইৰেক্ট মাৰিম লেগ পিচ। তো গাইছ ৰ'ব মই লেগ পিচটো লগাই লওঁ। তো গাইছ ৰ'ব মই প্ৰথমে মৰাকেইটা নেদেখুৱাম একদম লাষ্টত যিটো মাৰোঁ সেইটোহে দেখাম। তো গাইছ এইফালে শৰ্মাই আহে বুলি কাৰোবাৰ লগত মনে কথা পাতি আছে। কাৰ লগত ইমান বিজি হৈ আছে সিহে জানে আৰু। তো গাইছ আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পাই কমেণ্ট এটা কৰিব আৰু যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব মানে সোনকালে 1K কৰি দিয়ক আৰু। কিন্তু গাইছ লেগ আজি মই অকলেহে মাৰিছোঁ মানে ইহঁতি মাৰিছে চল্ডাৰ সেয়েহে মই আজি কেমেৰা ধৰিবলৈ মানুহ নাই নিজে কেমেৰা ধৰি নিজে মাৰি আছোঁ। গাইছ এইটো মাৰোঁতে কেমেৰা ধৰিবলৈ একো দিগদাৰ নহয় কিন্তু বেলেগকেইটা মাৰোঁতে কেমেৰা ধৰিবলৈ অশান্তি হয়। পিছে মোৰ লাহে শেষ হৈছে দিয়ক মানে গাইছ আৰু দুটা আছে তাৰপিছত মই ঘৰলৈ যাব পাৰিম। তো গাইছ মই আহি পানি আকৌ এইটো মেচিন পালোঁহি মানে এইটোকে মই 5বাৰমান মাৰিয়ে থাকিলোঁ। অকলে মাৰিলে মানে সোনকালে হৈ যায় কিমাননো আৰু একেটা মেচিনকে মাৰি থাকিব সেয়ে অলপ বহি ল'লোঁ মানে মানুহখিনিকে অকণমান চাই থাকিলোঁ। কিন্তু গাইছ শৰ্মাই আকৌ ইনষ্টাগ্ৰামত লাইভ আহি এইটো চলাই গমেই পোৱা নাই সি কি কৰি আছে। ৰ'ব গাইছ মই এইটো মাৰি লওঁ তাৰপিছত আৰু সেইটো আছে সেইটো মৰাৰ পিছত ডাইৰেক্ট জিমৰ বাহিৰত লগ পাম। তো গাইছ মই বয়সত জিম মাৰি হৈ গ'লে আহি পালোঁ জিমৰ বাহিৰত কিন্তু গাইছ মোৰ আৰু শৰ্মাহে জিম মাৰি হ'ল কিন্তু ইটোৰ হোৱাই নাই সেয়েহে তাৰ বাবে ৰৈ আমনি লাগি গৈছে তাৰ চাগে আজি দেৰি হ'ব। ৰ'ব গাইছ মই আকৌ ছোৱালী চাই থকা নাই দিয়ক গাড়ী বহে চাই আছিলোঁ। অলপ দেৰি হোৱাৰ পিছত ফোনত কথা পাতি ইও পালেহি। তো গাইছ ৰ'ব এতিয়া ডাইৰেক্ট যাওঁ ঘৰলৈ। তো গাইছ শৰ্মাও নিজৰ ঘৰলৈ গ'ল আমিও আহিলোঁ নিজৰ ঘৰলৈ। আজিলৈ ভিডিঅ'টো ইমানে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত বাই।